बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर। हेलो गाइस, व्हाट इज अप, इट्स मी जिंटू, वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस এতিয়া মই আহিছো বৰপেটাৰত মানে আঠিয়াবাৰী মহোৎসৱ। তো গাইস আমি আহি পাই গলো আঠিয়াবাৰী মহোৎসৱত। তো এটা বলক যাও ভিতৰত মানে গেটখন। তো ক্যামেরা কোয়ালিটিটা কেমন আইছে ভাল অহা নাই এটা রাখছে মানে এখানে লাইট ফাইট নাই বলক এটা যাও। और गाइस गान बाजी আছে हां कॉपीराइट गाइस कॉपीराइट लगी যাবে। हरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना। রাস্তার অবস্থা সক না মানে আজি বরফুন পড়েছিল এই কারণে রাস্তা একদম শেষ। बता दे ना ঘুমাই আহিলো ভিতর ফালে আঠাবাড়ি মহোৎসবে। তো যা বলো খাই কি আইছে। Even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. তো গাইস এখন সামনে আগরতলা এখন সরুখন আর ডাঙরখন আছে এইটাতে আর ডাঙরখন। মোবাইল কভার সেলফি স্টিক মানে মই এটা সেলফি স্টিক চাইলো ৰ'ব কিমান কেবা কিমান আৰু এইবিলাক কিমান 350। তো গাইস এইটো চাওক কাপটোত চাওক ফটো এটা আছে মানে এই কাপটোত নিজৰ ফটো এটা লগাই ল'ব পাৰে এনেকৈ চাওক মজা লাগছে কিন্তু। আৰু এইফালে চাওক মানে মোবাইল কভাৰত বা আপোনাৰ স্পৰ্টিঙত আপোনাৰ ফটো আৰু আপোনাৰ নামটো লিখি ল'ব পাৰে। তো গাইছ এইবিলাক চাওক ভাজা ৰাইটো বাদাম টানা ঠিকে আছে বঢ়িয়া। আচাৰবিলাক আচাৰ চাওক না কিমান ধৰণৰ আচাৰ গাইছ বাপৰে বাপ। গাইছ এইফালে দোকানবিলাক চাওক না চব বিক্ৰী কৰি আছে একদম। স্মাৰ্ট ৱাটছো আছে। सूरज की किरणें आने दे मेरे मीत। अब चल जाने दे जो भी बीत। ओ जगह ताने दे उनकी सुने ना। দাদা এগুলা কিমানকে? এই 70 টাকা। ঠিক আছে বঢ়িয়া। গাইস এবার মানে বেশি মানুষ আনু নাই মানে বৰষুণ না চাব পাৰে চাৰিওফালে মানে বোকা মানে পেক নাই। তো বলক এতিয়া কি দেখাব লগা সিমান এটা বস্তু নাই। তো বলক কি আছে চাওক। আৰু একবাৰ হৈছিল এইটো মানে আঠিয়াবাৰী মহোৎসৱ জানুৱাৰী মাহত একবাৰ হৈছিল আৰু এবাৰ অক্টোবৰত এইবাৰ হৈছে। তো জানুৱাৰী মাহত আপোনালোকক দেখাইছিলোঁ। তো এবাৰ চাওক এবাৰ ইয়াতে খেলা চলি আছে ৰ'ব এই দেখাইছোঁ আপোনালোকক দেখাইছোঁ। তো চাব পাৰে এইফালে চাৰিওফালে এইবিলাক খেলাই মানে এইফালে সিফালে আছিল ইফালে গেলামাল বস্তু চাবোন পিঁয়াজ এইবিলাক দেখাইছোঁ। আৰু এইফালে গেলামাল বস্তু চাওক এইফালে চাৰিওফালে খেলাৰে বস্তু চাওক দেখাই দিওঁ চাওক এইবিলাক কৰি আছে মজাকে। তো গাইছ চাব পাৰে এইফালে কিতাপৰ দোকান। চাওক এইবিলাক ফটো জোন। এইবিলাক যে ফটো জোনবিলাক আছে আমি ফটো উঠব নোৱাৰোঁ চাওক না। তো ইয়াৰ পৰা ওলাই যাওঁ এতিয়া। তো বাহিৰত গৈ লগ পাই পাম এনে গান চান বাজি আছে। তো গাইছ তো মেলাৰ ভিতৰত যিমান বস্তুৰ দাম না 50 টাকাৰ তলত একোৱে নাপাওঁ। তো মই বাহিৰত যাই খাই ল'ম। তো বলক এতিয়া যাওঁ। তো গাইছ এফালে আহি গ'ল আমাৰ কফি পেটিছ। Your